हेलो एवरीवन মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আৰু এতিয়া যাব ওলাইছো এখন পূজাত দিনটো কাম বনবোৰটো বাৰু হ'লে আৰু ল'ৰা ছোৱালী আনিলো স্কুলৰ পৰা এতিয়া যাম পূজাত আৰু আপোনালোককো দেখুৱাই থাকিম লগতে তো চাই থাকিব এয়া ৰামপিয়াৰীলৈ ওলাই দিলো পূজালে বুলি পূজাত আমি ল'ৰা ছোৱালী আৰু মই গলো গৈ পাই দেখিছো পূজা শেষেই হৈছে তথাপিও মাক সেৱাটো জনাই ধূপ চাকি জ্বলাই মেলি আমি প্ৰসাদ খাই মেলি এইবাৰ বহিলো খিচাৰি খাবলৈ খিচাৰি লাবৰা এইবোৰ দিছে আৰু কিবা কিবি বিৰাট টেষ্টি আছে ভোকটো টেষ্ট হয় বাৰু তাৰপিছত ড্ৰেছ পাতি খলাই মেলি এইবাৰ আহিলো মাছৰ বজাৰ মাছ ললো তাৰপিছত অকণমান ললো ছাগলী মাংস আচলতে কি হ'ল শাওণ মাহটো শেষ হ'ল ন শাওণ মাহৰ অৰ্ডাৰ মাছেৰে ব্ৰত ভাঙিব লাগিব ছাগলী মাংস খাই ভাল পোৱা মানুহ তথাপিও মাছকো খাইছোঁ আৰু উপায় নাই কাৰণে লৈও আহিলোঁ আহি মেলি ইয়াত ধুনীয়াকৈ ৰেডি কৰি ধুই মেলি ৰেডি কৰি লৈছোঁ লৈ এতিয়া কেৰাহীত প্ৰথমে তেল গৰম হ'ব দি মাছখিনি প্ৰথমে ফ্ৰাই কৰি লৈ ইয়াত তেলত দি দিলোঁ মাছ এতিয়া মাছখিনি ফ্ৰাই হৈ থাকোঁতে ইফালে কেৰাহীটো গৰম কৰি তাতে অকণমান দি দিলোঁ তেল দি আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ আৰু মই মাংসত দিয়া আলু সদায় মানে ফ্ৰাই কৰি লওঁ তেতিয়া খাবলৈ অলপ টেষ্ট লাগে যে তাৰপিছত সেইখিনি তেলতে অকণমান দি দিলোঁ চেনি তেজপাত আৰু দি দিলোঁ এয়া পিঁয়াজ এইখিনি ভালদৰে প্ৰথমে অকণমান ফ্ৰাই কৰি লৈ তাৰে পাছত ইয়াতে দি দিলোঁ আপোনাৰ এয়া আদা নহৰুৰ পেষ্ট আৰু অকণমান এটা পিঁয়াজো দিছিলোঁ সেই পেষ্টটো দি দিলোঁ তাৰপিছত এইফালেতো মাছ ফ্ৰাই হৈয়ে আছে একদম ধুনীয়াকৈ তাৰে পাছত এইফালে আপোনাৰ ধুনীয়াকৈ এইখিনি ফ্ৰাই হোৱাৰ পিছত মেৰিনেট কৰি থোৱা মাটনখিনি ইয়াতে দি দিলোঁ দি উঠি আপোনাৰ আকৌ মাছখিনি ভাজি হোৱাৰ পাছত এইটো কেৰাহীত সৰিয়হ ফুটাই লৈ তাতে আপোনাৰ বইল আলু দি দিলোঁ দি প্ৰথমে এইখিনি ভালদৰে অকণমান ভাঙি লৈ তাতে নিমখ আন্দাজমতে হালধি আন্দাজমতে দি ভালদৰে ফ্ৰাই কৰি লৈছোঁ অকণমান সময় ফ্ৰাই কৰি লোৱাৰ পাছত তিয়াই থোৱা সুঠি টেঙা থৈকাৰা টেঙা যিটো কয় সেয়া দি পানী দি দিছোঁ আৰু এইফালেতো মাংস হৈয়ে আছে কালাৰটো ইমান নাহা বাবে অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ দি দিছোঁ তাৰপিছত অকণমান ফ্ৰাই হোৱাৰ পাছত ইয়াত তেলটো মই ফ্ৰাই হোৱাৰ পাছতহে দিওঁ মই একেলগে আৰম্ভণিতে নিদিওঁ দি উঠি ধুনীয়াকৈ ফ্ৰাই কৰি এইয়া লাহে লাহে কালাৰ আহিব ধৰিছে আৰু দেখিবলৈ য়াম্মি হৈছে কিন্তু দেই তাৰে পাছত আপোনালোকৰ পৰা কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন দেই তাৰে পাছত যেতিয়া অকণমান উতল খাব ধৰিছে তেতিয়া অকণমান গৰম পানী কৰি লৈ আৰু মই ইয়াতে দি দিছোঁ আৰু সদায় গৰম পানী মাংসত দিব লাগে তেতিয়া বেছি ভাল আৰু তাৰপিছত ধুনীয়াকৈ উতল খাবলৈ ইয়াত ঢাকনি লগাই দিলোঁ উতল খাই মেলি হৈ গ'ল মাংস ৰেডি এয়া ভাত বাঢ়িলোঁ ভাতৰ লগত মাছ ল'লোঁ আৰু আপোনাৰ ল'লোঁ মাংস বেলেগ একো লোৱা নাই বাৰু ইমান খাবলৈ বহুত দিন ব্ৰত ৰাখি খামটো বহুত বেছিও খাব নোৱাৰে ঘপকৈ নহ'লে অপকাৰ কৰিব তো এইখিনিয়ে ল'লোঁ লৈ মেলি ধুনীয়াকৈ খালোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব দেই নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই বাই